Mas só que a profissão das minas é abusadamente. ককাই তোমাক চাগৈ ভূত জলকীয়া হানিছিলে হবাই নহলে এনেকুৱা এখন কোনে কৰে নৃত্য দিয়াৰ নামত ফকতি আমিবোৰ কৰি ফুৰে নমস্কাৰ বন্ধুসকল কি খবৰ বন্ধুসকল এখন পৃথিৱীত অদ্ভুত অদ্ভুত প্ৰতিভা থকা মানুহ আছে যেনে তাৰ উদাহৰণ এগৰাকী বাহ ককা আপোনাৰ চোন দাড়ি চুলি পকা কিন্তু তথাপিও এতিয়াও কৰিব পাৰে নিজৰ ককালটো বেকা যেন আপুনি বুঢ়া নহয় একদম চেঙেলীয়া ডেকা আপোনাক দেখি ধৰিব পাৰিছো আপোনাৰ এতিয়াও অলপ প্ৰেম প্ৰীতি কৰিবলৈ মন প্ৰথমবাৰ আপোনাক দেখোঁতে গম পাইছিলো অকণ অকণ কাহিনীটো মই কৈছো নাই এই ছোৱালীজনীয়ে এই ল'ৰাটোক ব্ৰেকআপ দিছে আৰু সেইবাবে ই ছোৱালীজনীৰ ওচৰত গিৰিগিৰাইলৈ ভিক্ষা মাগিছে মোক নেৰিবা কিন্তু ছোৱালীজনীয়ে আৰু অভাৰ এক্টিং দেখি এক থাপৰহে দিলে কিন্তু বন্ধুসকল লগালগ ক'ৰ পৰা নাজানো আৰু এজনী উৰি আহি দি দিলে ছোৱালীজনীয়ে থাপৰ আকৌ সিজনী ছোৱালীক মানে আৰু তাৰপিছত কি এজনী ছোৱালীয়ে ল'ৰাটোক থপৰিয়াইছে আকৌ ল'ৰাটোক থপৰিয়াই দেখি সিজনী ছোৱালী এজনীক থপৰিয়াইছে তাৰপিছত মাজে মাজে আকৌ ল'ৰাটোৱে চুমাই খাইছে মানে মই কি একো ধৰিবই পৰা নাই মানে তোমালোকে নিজে বুজি ল মই একদম বন্ধুসকল শুনামতে এই ভিডিঅ'টোৰ অৰ্থ নাচাই উলিয়াবলৈ চেষ্টা কৰি আছে কাৰণ আমাৰ দ্বাৰা এইটোৰ অৰ্থ উলিওৱা সম্ভৱ নহয় বন্ধুসকল তোমালোকক যে মই কৈছিলো এই পৃথিৱীখনত অদ্ভুত অদ্ভুত প্ৰতিভাৰে ভৰি থকা মানুহ আছে বুলি বন্ধু বান্ধৱীসকল এতিয়া তোমালোকক মই দেখুৱাম এনেকুৱা এজন আৰু প্ৰতিভাশালী মানুহ যাৰ প্ৰতিভা দেখি তোমালোকে ক'ব লাগিব বাহ কি মজা প্ৰতিভা বন্ধুসকল মই শুনা মতে মানে মোৰ ওচৰৰ মানুহ এজনে কৈছিলে ই মদৰ নিচা দিয়া কাষৰ ঘৰৰ মানুহবোৰৰ পৰা গড়ালৰ পৰা মুৰ্গী চুৰ কৰি খালে আৰু সেইবাবে ভালকৈ মজাটো পালে পুলিচসকলে কৈ দিব নাই আনি নাচনীৰ দৰে চোৱালে দেখি কব বন্ধুসকল আৰু ঠিক আছে বন্ধুসকল আজিৰ ইমানতে ভিডিঅ'টো সামৰিলো আপোনালোক লগ পাইছো এটা নতুন ৰোষ্টিং ভিডিঅ'ত যোনে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মই আপোনাক ক'ব বিচাৰিছো প্লিজ ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো বহুত বেছি লাইক কৰিবা আৰু তোমালোকে যিমান ইচ্ছা কৰে সিমান লাইক কৰিবা আৰু কমেণ্ট কৰা ভিডিঅ'টো চাই কেনেকুৱা লাগিল প্লিজ ঠিক আছে বন্ধুসকল আজিৰ ইমানতে ভিডিঅ'টো সামৰিছো আপোনালোক পাইছো নতুন ভিডিঅ'ত আজিৰ ইমানটো দিলো